প্ৰিয় দৰ্শকসকল, আজি মই কথা পাতিম পৃথিৱী বিখ্যাত আমাজন বনাঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ ফেক্টৰ বিষয়ে, যিটো ফেক্টৰ কথা শুনিলে আপুনি হতভম্ব হৈ পৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব, যাতে এইসমূহ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে। দক্ষিণ ভাৰতৰ আমাজন বনাঞ্চল এটা পৃথিৱীৰ ভিতৰত বৃহত্তম বনাঞ্চল। আমাজন নদীটোৱে আমাজন বনাঞ্চলৰ প্ৰাণস্বৰূপ। আমাজন বনাঞ্চল 9টা দেশৰ মাজত অতিবাহিত হৈছে। ই 70 লাখ বৰ্গ কিলোমিটাৰ জুৰি আগুৰি আছে। পৃথিৱীৰ ভিতৰত যিমান ৰেইন ফৰেষ্ট আছে, তাৰ ভিতৰত উল্লেখনীয় বনাঞ্চলৰ নামেই হৈছে আমাজন। পৃথিৱীৰ অক্সিজেনৰ প্ৰায় 20% অক্সিজেন এই আমাজনত উৎপন্ন হয়। আমাজন বনাঞ্চলৰ সৃষ্টি হৈছিল প্ৰায় 5 কোটি বছৰ আগৰ ইউচিন যুগত। আমাজন বনাঞ্চলৰ আকাৰৰ মাজত যেনেকুৱা বৈশিষ্ট্যৰে ভৰপূৰ, ঠিক সেইদৰে আমাজনৰ উদ্ভিদ আৰু পানীৰ মাজতো আছে নানান ধৰণৰ বৈশিষ্ট্য। এইখন বনাঞ্চলত আছে প্ৰায় 40,000 ধৰণৰ গছ-গছনি, 1,300 জাতৰ চৰাই-চিৰিকটি, 2,200 জাতৰ মাছ, 427 জাতৰ স্তন্যপ্ৰাণী, 358 জাতৰ সৰীসৃপ প্ৰাণী, 428 জাতৰ উভয়চৰ প্ৰাণী আৰু 25 লাখ পোক-পৰুৱা। আমাজনত যেনেকুৱা সৌন্দৰ্যৰে ভৰপূৰ, সেইদৰে নানান ধৰণৰ বিপদজনক প্ৰাণীও বসবাস কৰে। আমাজন নদীটো 1000 উপনৈৰে গঠিত। এই নদীটো থকাৰ বাবে মানুহৰ যাতায়াতত বহুত সুবিধা হয়। আমাজন বনাঞ্চলৰ লগত মানৱ জাতিৰ নানানভাৱে মিল থকা দেখা যায়। এই অঞ্চলৰ মানুহবোৰে নদীৰ পাৰত বসবাস কৰা আৰম্ভ কৰিছিল। মাছ ধৰা, যাতায়াতৰ বাবে আৰু মাটিৰ উৰ্বৰতাৰ বাবে এইসকলে নদীৰ পাৰত বসবাস কৰিছিল। বৰ্তমানে প্ৰায় 2 কোটি আদিবাসী মানুহ এই আমাজনত বসবাস কৰে। 1600 খ্ৰীষ্টাব্দত ইউৰোপীয়ানসকলৰ আগমনৰ বাবে আমাজিয়ানসকলৰ সংখ্যা হ্ৰাস পাই থাকে। গৱেষণাৰ যোগেদি দেখা যায় যে 11.8% মাটি আদিবাসীয়ে ব্যৱহাৰ কৰে, যদিও সেইসকলৰ দ্বাৰা কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই। প্ৰিয় বন্ধু বান্ধৱীসকল, ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।